ঐ তুমি দুজন কি কৰিছে তে? টেপলেং তই আহিলি হেই কি কৰবি ভালে নালাগে আছো এনে বহিয়া তেলপু আৰু মই আজি যে 5 ছেপ্টেম্বৰ তুমি দাস নাপাইছ হে হয়তো এই বন্ধুৰ কাৰণে গোটেই বাহুৰছং খালি খাবা আড্ডা মাৰবা আৰু ঘুমাবা ওর বাইরে কিছুই গম নাপাং ঐ তালটো আৰু টেপলেং ছটা হলে চাৰে ঘৰত যাং হেই আজিৰ দিনত স্কুল খোলা থাকিলে কি মজা লাগিল হৈ না ওরে তাই সব শেষ কৰিল বন্ধই চ যাং দেৰি কৰি লাভ নাই ও স্যার খবৰ ভাল না ভালে তোমালোকৰ ভালনে ভালে দে স্যার স্যার আজি তো শিক্ষক দিৱস 5 ছেপ্টেম্বৰ আমি আশীৰ্বাদ লবা আহিলং গিফ্ট চিপ আনা নাই দেখোন স্যার গিফ্ট আনা ডাঙৰ কথা নহয় তুমি যে মোৰ পৰা আশীৰ্বাদ ল'বা আহিছা সিগতে মোৰ কাৰণে বহুত ভাল লগা কথা স্যার দে এইবাৰ ভক্তি কৰং একটা গুৰুই ব্ৰহ্ম বিষ্ণু দেৱ মহেশ্বৰ গুৰু বিখ্যাত গুৰুই নমঃ মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে ভালকে পঢ়া শুনা কৰিবা ভৱিষ্যতে ডাঙৰ মানুহ হ'বা হ'ব দিয়া উঠা এতিয়া সকলোকে দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ